Hey guys, welcome to my YouTube channel Sanjib Vlogs. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আহিছোঁ কালিপুৰত অৱস্থিত চক্ৰেশ্বৰ মন্দিৰত। এনেই ফুৰিম বুলি আহিলোঁ ওলাই আৰু আপোনালোককো দেখাওঁ। এইখনে হৈছে চক্ৰেশ্বৰ মন্দিৰৰ গেট। এইটো চক্ৰেশ্বৰ মন্দিৰ। চাই লওক কিমান ধুনীয়া দৃশ্য, কাষতে ব্ৰহ্মপুত্ৰ নদী। এই চক্ৰেশ্বৰ মন্দিৰটো 2019 স্থাপন কৰা হৈছিল 15 নৱেম্বৰ তাৰিখে। এইটো হৈছে ৰাধা কৃষ্ণৰ মূৰ্তি। যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।